নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল এছামি স্মাৰ্ট একাডেমি। কেইদিনমান ধৰি সকলোৰে মনত প্ৰশ্ন এটা উদয় হৈ আছে যে আমি কি এপ ইউজ কৰি অনলাইন টেক্সট বুক এক্সাম আৰু এনচাৰ শ্বীট PDF আপলোড কৰিব পাৰিম। গতিকে মই আজি লৈ আহিছোঁ এই সমস্যাৰ সমাধান। অতি সহজতে 5 MBতকৈ কম MBৰ PDF আপলোড কৰিব পাৰিব। এই এপটো কেনেধৰণে ইউজ কৰা হয় তাৰ তথ্য আমি জনাব চেষ্টা কৰিম। লগতে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাই যাওক। প্ৰথমতে আপুনি এই এপটো গুগল পে'ৰ পৰা ডাউনলোড কৰি ল'ব। এতিয়া এপটো আপুনি অ'পেন কৰিব। এপটো অ'পেন কৰাৰ লগে লগে তাত দুটা অপশ্যন আছে, এটা গেলাৰী এটা অপশ্যন আৰু এটা কেমেৰা অপশ্যন। আপুনি কেমেৰা অপশ্যনটোত ক্লিক কৰি দিব। এতিয়া ফটোখন আহি গ'ল। ফটোখন আপুনি ধুনীয়াকৈ ক্লিক কৰি দিব। তাত লাইটৰ অপশ্যনো আছে, ফ্লেছ লাইটৰ অপশ্যনো আছে। ফ্লেছ লাইটটো দিব পাৰিব। এতিয়া আপুনি ক্লিক কৰি দিব ফটোখন। ক্লিক কৰাৰ লগে লগে ধুনীয়াকৈ বাউণ্ডাৰী অপশ্যন আহিব। বাউণ্ডাৰীটো মিলাই দিব। ধুনীয়াকৈ মিলাই দিয়াৰ পিছত মিলাই দিব, ৰাইট চাইডটো ক্লিক কৰি দিব। ক্লিক কৰাৰ তাত ব্লেক এণ্ড হোৱাইটো কৰিব পাৰিব, কালাৰফুলো কৰিব পাৰিব। পিছত আপুনি ওপৰত থাকিব ডকুমেণ্টছত অ'কে কৰি দিব। তাৰপিছত আপুনি ৰাইট চাইডটো ক্লিক কৰি দিব। ঠিক তেনেদৰে এনেকৈ ফটোখন হৈ গ'ল। ঠিক তেনেদৰে মই আৰু এনেকুৱা 10খন ফটো তুলি কিনে এতিয়া মই কি কৰিম, তাৰ এই কাষত যে আছে লাষ্টত ওলাই আছে মোৰ বুলি অপশ্যন আছে, তাত ক্লিক কৰি দিয়া হ'ল। তাত তলত যে আছে ছেভ টু ষ্ট'ৰেজ, তাত ক্লিক কৰি দিলে হ'ল। ক্লিক কৰাৰ লগে লগে এইবাৰ শ্বেয়াৰ এজ তাতে PDF লেখা আছে বা JPG লেখা আছে। PDFটো ক্লিক কৰিব। PDFটোত ক্লিক কৰাৰ পিছত ফাইল নেমটো লিখিব। আপুনি যিহৰ মানে যিটো চেপ্টাৰ কপিটো হয় বা যিটো এক্সাম আছে বা মেথছ 2021 বা মেথছ যি পেপাৰে হওক লিখি দিব। পিছত লিখি দিব আপুনি ফাইল চাইজটো চাব একবাৰ কি হয়। ইয়াত কি আছে একচুৱেল 4.43, আমাক কি লাগে <5 লাগে, 5 MBতকৈ কম লাগে। গতিকে 3.32 দিব পাৰা, 4.43 দিব পাৰা, যি দিব পাৰা। এইবাৰ এক্সাম কপিটো তুমি গেলাৰীত যাই মানে ড্ৰাইভত যাই ছেভ কৰি ল'ব পাৰিব। ছেভ কৰাৰ পিছত আপুনি এতিয়া আপুনি ছেভ টু ষ্ট'ৰেজটো দিব লাগিব। ছেভ টু ষ্ট'ৰেজ ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ লগে লগে ডকুমেণ্ট ছেভ হৈ গ'ল। এতিয়া ক'ত ছেভ হৈছে এইটো আপোনাক দেখাই আছোঁ। প্ৰথমতে আপুনি ক'ত যাব, ফাইলত যাব, ফাইল মেনেজাৰ যোৱাৰ লগে লগে তাৰ পৰা চাৰ্চ কৰি দিব। আপুনি চাৰ্চ কৰি দিব মেথছ 2021। অ'পেন হোৱাৰ লগে লগে এতিয়া 10খন পেজৰ এখন PDF হৈ গ'ল। আৰু এতিয়া চাব পাৰিব এই PDFটো কিমান MB কভাৰ কৰিছে। চাওক, ডিটেইলছত যাব, যাই কিনে তাতে লেখা আছে 3.44 MB, গতিকে <5 MB। আজিলৈ ইমানতে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কমেণ্ট জনাব ভিডিঅ'টো কেনে লাগিল। গতিকে আজিলৈ ইমানতে। জয় অসম।